নমস্কাৰ, মই ইউক্ৰেইনৰ পৰা কৈছোঁ। ইয়াত অকণো শান্তি নাই। মৃত্যুৱে খেদি লৈ ফুৰিছে আমাক। বাৰুদৰ ধোঁৱাই আকাশখন ছানি ধৰিছে। স্কুল কলেজ বন্ধ হৈছে। স্তব্ধ হৈ পৰিছে যাতায়াত। আমাক বচোৱা। ইয়াৰ পৰা লৈ যোৱা। ইয়াত অকণো শান্তি নাই। জমদূতে খেদি ফুৰিছে আমাক। প্ৰেমিক চৰাইজনীক সাৱটি লৈছে বুকুত। দূৰকৈ কঁপিছে বুকুত। সেয়াই হয়তো শেষ দেখা, আৰু হয়তো কোনোদিন নাহিব উভতি। নাপাব হয়তো কফিনটো বিচাৰি শেষ বিদায় দিয়াৰ বাবে। হয়তো ক'ব লাগিব, ইয়াতো এখন দেশ আছিল। ভিন্ন দেশৰ পৰা ছাত্ৰ ছাত্ৰীবোৰ আহিছিল মানুহ বনোৱা পুণ্যভূমিলৈ। ইয়াত বেলি ডুবি এন্ধাৰে বিৰাজ কৰিছে। কেতিয়া সূৰ্যোদয় হয় ক'ব নোৱাৰি। এতিয়া ইয়াত পোৰা মঙহৰ গোন্ধ। শগুনবোৰ আকাশত উৰে, খিলখিলাই হাঁহে। আমাৰ খাদ্যৰ অভাৱ নাই। এই ধ্বংসও দিব পাৰে কাৰোবাক শান্তি।